পুৱাই কিতাপ বহি সামৰি অভিভাৱকৰ সৈতে প্ৰতিবাদত বহিছে এদল ছাত্ৰ ছাত্ৰীয়ে। শিক্ষা বিষয়াই ধন আত্মসাৎ কৰাৰ অভিযোগত প্ৰতিবাদত নামিছে নগাঁৱৰ হাতীগড় বামুণী থান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। ৰহাৰ কপিলী শিক্ষা বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ এইসকল শিক্ষাৰ্থীৰ। কিতাপ বহি সামৰি প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী। শিক্ষা বিষয়াৰ বিৰুদ্ধে বিদ্যালয়ৰ ধন আত্মসাতৰ অভিযোগ। ছাত্ৰ ছাত্ৰীৰ লগতে এই প্ৰতিবাদত অংশ ললে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলেও। মঙলবাৰে পুৱাই এইদৰে কপিলী শিক্ষা বিষয়া কাৰ্যালয়ৰ সহকাৰী পৰিদৰ্শক লেখামণি হীৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে হাতীগড় বামুণী থান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। তেওঁলোকৰ অভিযোগ